তেখেত উদয়ন সংঘৰ উপদেষ্টা। মই তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে ভাৰপ্ৰাপ্ত সম্পাদক হেমন্ত বৰুৱাক মই অনুৰোধ জনাইছোঁ। এতিয়া আমি বন্তি প্ৰজ্বলন আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা স্থললৈ আমি সকলোকে তাৰ পিছৰ পৰা এই অনুষ্ঠানটো চলি আহি আছে শিল্পী দিৱস পতাটো। আচলতে তেখেতৰ মানে যিখিনি কাম আছিলে সেই কামখিনি আমি আচলতে কি নৱপ্ৰজন্মৰ আগত নহ'লে আমাৰ ভাৰতীয় চিনেমা হৈছিলে সেইবোৰ যাতে সুকলমে চলি যায়। আৰু এই কাৰ্যসূচীত যিসকল ল'ৰা ছোৱালী আমি জনোৱা হৈছিলে তেওঁলোকে যাতে সময়মতে আহি আমাৰ মিটিং Wow.
ভাৰতবৰ্ষতে এই ৰূপকোঁৱৰ আগৰৱালাদেৱৰ গীত নৃত্য আদি প্ৰচাৰ কৰাৰ কাৰণে বিভিন্ন স্থানত সুন্দৰৰ মন বেয়া Hallelujah.
আগতে জ্যোতিপ্ৰসাদৰ মৃত্যুৰ কথাটো ইমান গুৰুত্ব দিয়া নাছিল। ইমান ডাঙৰ মানুহ আজি যাক আমি পূজা কৰি আছোঁ, মৃত্যুৰ সময়ত কিন্তু সেই সময়ৰ অসমৰ বাতৰি কাকতত জ্যোতিপ্ৰসাদ যে এজন ইমান অৱদান থকা মানুহ, সেই গুৰুত্বটো কিন্তু বাতৰি কাকতত পোৱা নাছিল। আনকি তেওঁৰ মৃত্যুৰ যেতিয়া প্ৰথম বাৰ্ষিকী পাতে, তাৰমানে 51ত মৰিল, 52ত 1 বছৰ বাৰ্ষিকী, সেইদিনাখনে আমাৰ আকাশবাণীয়ে এটা গানো জ্যোতিপ্ৰসাদত নাগালে। বহুতে ৰিকুৱেষ্ট কৰিছিল যে জ্যোতিপ্ৰসাদৰ আজি মৃত্যু বাৰ্ষিকী, গান চান গাব লাগিছিল। আমাৰ আকাশবাণীও সেইবাৰ গুৰুত্ব দিয়া নাই। তেতিয়ালৈকে শিল্পী দিৱস উদযাপন হোৱা নাছিল। তাৰ পিছৰ বছৰ 53ত ভাৰতীয় গণনাট্য সংঘই প্ৰথমবাৰৰ কাৰণে 17 জানুৱাৰীত শিল্পী দিৱস উদযাপন কৰে। গতিকে আচলতে শিল্পী দিৱসৰ ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি ঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য। সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ অগ্নিৰ অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগীমন, যুগে যুগে পিন্ধো মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ।